Hello everyone, welcome back to my YouTube channel. আৰু আজিৰ vlogটো মই ষ্টাডিৰ ওপৰত কৰিম মানে মই ষ্টাডি কেনেকৈ কৰোঁ কি কৰোঁ মানে মই কেনেকুৱা হৈছোঁ কাছ যেনেকুৱা এলেহুৱা তাতকৈও মই বেছি এলেহুৱা কাছৰ লগতো মোৰ তুলনা নহয় ভাবিছিলোঁ ৰাতিপুৱাৰ vlogটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিম ৰাতিপুৱা বৰষুণ পৰি আছিলে ভাবিলোঁ বৰষুণ জাকৰ পৰা vlogটো ষ্টাৰ্ট কৰিম বাট বৰষুণে হৈ থাকিলে vlogৰ ভিডিও নহলে আৰু তাৰ পিছত আছিল ফৰ্ম ফিলআপ তো দিনটো মোৰ বহুত বিজি হৈ আছিল এইটোৰ কাৰণে vlog সব বনোৱাৰ একো মাইণ্ডতে নাহিলে সো ভাবিলোঁ এতিয়া ষ্টাডিৰ পৰা আৰম্ভ কৰোঁ আৰু মোৰ এনেকুৱা হৈছে 6 মাহ পাৰ হৈ গ'ল এটা সেমৰ 6 মাহ পাৰ হৈ গ'ল আৰু 6 মাহ মই কিতাপৰ ওচৰত নগ'লোৱে আৰু কিছুমান প্ৰবলেমো আছিলে দিয়কচোন সেইবোৰ নকওঁ আৰু বহুতখিনি লছ হৈ গ'ল আৰু ভাবিছোঁ ভালকৈ পঢ়িম এইকেইদিন কাৰণ জুনৰ 6 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট আৰু যিহেতুকে মোৰ অনাৰ্ছ আছে ইকনমিক্সত তো জানেই আৰু মেথছবোৰ কৰি মোৰ মাইণ্ডটো আউট অফ কণ্ট্ৰল হৈ গৈছে তো আজিৰ ভ্লগটোত মই তাকে দেখাম কোনটো টপিকৰ পৰা মই ষ্টাৰ্ট কৰোঁ কেনেকৈ পঢ়োঁ কেনেকৈ ষ্টাৰ্ট কৰোঁ পঢ়াৰ মাজত কেনেদৰে কি কৰোঁ এইবোৰ চবখিনি দেখাম আপোনালোকক ভ্লগটো চাই থাকক ষ্টাৰ্ট চ' উলিয়াই লৈছোঁ মই প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এয়া এতিয়া ভাবি আছোঁ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ভাবিয়ে পোৱা নাই ক'ৰ পৰা যে ষ্টাৰ্ট কৰোঁ আৰু এইখন হৈছে মোৰ পঢ়া টেবুল এতিয়া ওলাই লৈছোঁ মই মোৰ ফাৰ্ষ্ট পেপাৰৰ কিতাপ পাব্লিক ফাইনেন্স আৰু এইখন দেখিছেনে এইখন দেখিলে মোৰ ভয় লাগে ইয়াত যে ইমানবোৰ টপিকছ আছে এয়া দেখিছেনে মোৰ যে দেখিলে ভয় লাগে আৰু তাকে ভাবি থাকি এইটো নহ'ব পঢ়িবও লাগিব আৰু এয়া লাগি গ'লোঁ পঢ়াত আৰু এই পঢ়াৰ মাজত মোৰ দেখিছেনে ধেমালিবোৰ আৰু এতিয়া আহি গ'ল মোৰ মিল্ক বিস্কুট এতিয়া আৰু চাপ আৰু এই হেণ্ড ৰাইটিংবোৰ এইবোৰ ইগন'ৰ কৰিব দেই মোৰ হেণ্ড ৰাইটিং বহুত বেয়া আৰু ইয়াক লৈ জাজো নকৰিব এতিয়া নিশা 8 বাজিবৰ হ'ল সেইটো কাৰণে মই ফাৰ্ষ্ট পেপাৰখন ৰাখি দিলোঁ ফাৰ্ষ্ট পেপাৰখন থৈ এতিয়া মই ওলাইছোঁ ছেকেণ্ড পেপাৰ আৰু আমাৰ ছেকেণ্ড পেপাৰত আছে এডভান্স মেক্ৰ' ইকনমিক্স এইখন হৈছে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এতিয়া ছেকেণ্ড পেপাৰখন পঢ়িম কাৰণ গোটেইকেইখন পেপাৰ ফিল আপ কৰিব লাগিব তেন্তে ব'লক মোৰ লগত পঢ়োঁ Demand, cost, producer surplus, consumption function, government, industry, price, capital, labor. এইবোৰ পঢ়োঁতে মোৰ ব্ৰেইনটো চেছে আৰু এয়া এতিয়া বাজিছে ৰাতি 10টা
আৰু মানে মাজতে মোৰ কেইটামান ক্লিপ লোৱা নহ'লে পঢ়িব লগা বহুত আছিলে, সেইটো কাৰণে মানে ক্লিপকেইটা লোৱা নহ'লে মাজতে। আৰু এয়া আছোঁ মই এতিয়া ড্ৰয়িং ৰুমত, কাৰণ মোৰ এটা অভ্যাস আছে, মই ৰুম চেঞ্জ কৰি কৰি মানে পঢ়োঁ। আৰু এইখিনিতে কওঁ, আজিৰ ষ্টাডি ভ্লগটো ইমানেই আছিলে, বেছি দীঘলীয়া আৰু নকৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু যিসকলে নতুন আহিছে মোৰ চেনেলটোত, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা পালে। বেয়া হ'লেও জনাব, ভাল হ'লেও জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।